আনদিনাৰ দৰে মাৰ আশীৰ্বাদটি শিৰত লৈ বুক কৰা উবেৰখনত মোৰ যাত্ৰা আৰম্ভ হ'ল গুৱাহাটী এয়াৰপৰ্ট অভিমুখে। ৰাতিপুৱা 6 বাজিছে বাবে হাইৱে ট্ৰেফিকটো আজি অলপ কম। এয়াৰপৰ্টলৈ যোৱা ল'ৰাটো ISBTত কি কৰিছোঁ? একচুৱেলি যোৰহাটৰ পৰা অহা মোৰ সহযাত্ৰীৰ লগৰ কেইটাক লগ ধৰিবলৈহে মই ISBTলৈ আহিছোঁ। ই উদ্দীপন, মোৰ সৰুকালৰ লগৰীয়া। আমি দুখন উবেৰ লৈ আমাৰ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ গুৱাহাটী এয়াৰপৰ্ট অভিমুখে। আহি আমি গুৱাহাটী এয়াৰপৰ্টেই পালোহি। ফ্লাইটলৈ যদিও সময় আছে, তথাপিও আমি ভিতৰলৈ সোমোৱাৰ যা যোগাৰ কৰিলোঁ। লাইন দীঘলীয়া। লাইনত থিয় হৈ আমি ভিতৰলৈ সোমোৱাৰ প্ৰস্তুতি চলালোঁ। আমাৰ ফ্লাইটখন এয়াৰ এছিয়া মোৰ এইকাৰণেই প্ৰিয়, কিয়নো এয়াৰ এছিয়াত সোমাবৰ বাবে ফ্লাইটৰ কৰিডৰৰ প্ৰয়োজন, বাছৰ নহয়। পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন মজুত কৰি আমাৰ বিমান উৰা মাৰিবলৈ সাজু হ'ল দিল্লী অভিমুখে। সৌ গগনচুম্বী অট্টালিকাসমূহৰ পৰা আমি বহু ওপৰত। প্ৰায় 3 ঘণ্টা সময় অসম, পশ্চিমবংগ, বিহাৰ তথা উত্তৰ প্ৰদেশৰ ওপৰেদি যাত্ৰা কৰাৰ পাছত আমাৰ ফ্লাইট লেণ্ড কৰিলে নতুন দিল্লী এয়াৰপৰ্টত। আৰু নতুন দিল্লী এয়াৰপৰ্টত লেণ্ড কৰাৰ পাছতে সদায় মোৰ এটাই চিন্তা থাকে যে মোৰ নিচিনাকৈ বা মোৰ দৰে মোৰ লাগেজটো সুকলমে পালেহিনে নাই। নতুন দিল্লী এয়াৰপৰ্টটো দিনক দিনে ধুনীয়া হৈ গৈ আছে, নহ'বনো কিয়, দেশৰ ৰাজধানী এয়াৰপৰ্ট। সৌটো মোৰ লাগেজটো ধুনীয়াকৈ ট্ৰেখনত উঠি মোক ল বুলি মোৰ ফালে আহি আছে। উদ্দীপনে লাগেজটো ট্ৰেৰ পৰা উঠাই ট্ৰলিত দি দিলে। আৰু তাৰ পাছত আমি এয়াৰপৰ্টৰ পৰা ওলাই উবেৰ ওলাৰ ষ্টেণ্ডলৈ গৈ দুখন উবেৰ লৈ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ কাশ্মীৰী গেট ISBTলৈ বুলি। ৰ'ব, আমি উবেৰ ওলা দুখনকৈ ল'ব লগা হৈছে, কিয়নো আমি 7জন আহিছোঁ একেলগে। এনেকৈ দিল্লীৰ ট্ৰেফিক জামৰ মাজে মাজে আমি যাত্ৰা আৰম্ভ কৰিলোঁ কাশ্মীৰী গেট ISBTলৈ। এয়াৰপৰ্টৰ পৰা কাশ্মীৰী গেট ISBTলৈ দূৰত্ব প্ৰায় 17 কিলোমিটাৰ, সময় লাগে 30ৰ পৰা 45 মিনিট। এই ঠাইখন চাগৈ আপুনি বহু হিন্দী চিনেমাত দেখিছে, সৌখন ৰাজধানী এক্সপ্ৰেছ। ISBT পায়েই প্ৰথম আমাৰ চিন্তা পেট পূজাৰ, কিয়নো পেটত আমাৰ ভোকৰ ৰাজধানী এক্সপ্ৰেছখন চলি আছে। অৱশেষত ISBT আহিলেই পেট পূজা কৰা হোটেলখনতে আমি আমাৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ সোমালোঁ। এইখন পাঞ্জাবী ধাবা। এইখন পাঞ্জাবী ধাবা, মই ইয়াতে আহিলে খাওঁ। আৰম্ভ হ'ল আজিৰ পৰা ৰুটি সৰহ, ভাত কম খোৱাৰ অভ্যাস। পেট পূজা কৰিয়ে আমি হাৰিয়ানা ৰোডৱেজৰ ৰিয়াৰী ডিপুৰ এখন সাধাৰণ বাছত আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ হাৰিদ্বাৰ অভিমুখে। এই বাছবোৰৰ আকৌ এফালে 3জন আৰু আনফালে 2জন বহাৰ সুবিধা আছে। এনেকৈ আমাৰ বাছ আগবাঢ়িল প্ৰথমে দিল্লী, তাৰ পাছত হাৰিয়ানা আৰু তাৰ পাছত উত্তৰ প্ৰদেশৰ মাজেদি হাৰিদ্বাৰ অভিমুখে। এই নৰ্মেল বাছ আৰু আপোনাৰ ভলভ' বাছৰ মাজত আপুনি বেছি ডিফাৰেঞ্চ নাপায়, খুব বেছি 100 পৰা 150 টকাৰ ডিফাৰেঞ্চ এটা পাব। দুপৰীয়াৰ পৰা ৰাতি হ'লগৈ, আমি যাত্ৰা কৰিয়ে আছোঁ, নহ'বনো কিয়, প্ৰায় 230 কিলোমিটাৰ পথ। ৰাস্তা ভাল বাবেহে সময়ৰ প্ৰয়োজন মাত্ৰ 4 ঘণ্টাৰ। অৱশেষত নিশা 9 বজাত আমি হৰিদ্বাৰ বাছ ষ্টেণ্ড পালোহি। এতিয়া এখন হোটেল লৈ দীঘল দিয়াৰহে প্ৰয়োজন। আজিলৈ ভিডিঅ'টো ইমানেই, পৰৱৰ্তী ভিডিঅ'বিলাক চাই থাকিব, ধন্যবাদ।